শ্ৰীমন্ত শংকৰদেৱৰ উৎসৱ পালন কৰা এই ভিডিঅ' অলপমান আমি আলোচনা কৰোঁ আহক। কেনেকৈ শংকৰদেৱৰ উৎসৱ পালন কৰা হয় তাৰে বিষয়ে চাবলৈ ভিডিঅ'টো ক্লিক কৰক। ধন্যবাদ। আপোনালোক স্বাগতম। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আমি বৰ্তমান যাই আছোঁ মন্দিৰলৈ, মানে নামঘৰলৈ যাওঁ। আমাৰ আজি মানে শংকৰদেৱৰ উৎসৱ পাতিছে আমাৰ মন্দিৰত, চবতে পাতিব শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱৰ উৎসৱ। মানে আজি 25 তাৰিখ, আমি তাৰে ওপৰতে পালন কৰিব যাই আছোঁ। মানে কি সুন্দৰ হয় ভিডিঅ'টো বনাম, মানে চাই থাকিব দেই। আৰম্ভ কৰোঁ। তো মই এতিয়া মন্দিৰত যাই আছোঁ, বিয়াপাৰা ৰঙিয়াৰ পৰা অলপ ভিতৰৰ গাঁও বিয়াপাৰাত হৈ আছে উৎসৱটো। তো আমি বৰ্তমান মন্দিৰত যাই আছোঁ, বেছি দূৰ নহয় আৰু পালেই মন্দিৰ। চাই থাকক ভিডিঅ'টো। ইফালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। সোনকালে বৰ্তমান আমি মন্দিৰলৈ আহি পালোঁ। অলপমান এতিয়া মন্দিৰৰ মানে শোভাযাত্ৰা আৰম্ভ কৰিব বাবু আমাৰ ভাইটি। এতিয়া শোভাযাত্ৰা আৰম্ভ কৰিব মানে মন্দিৰত। এতিয়া আমি যাই আছোঁ শোভাযাত্ৰা আৰম্ভ কৰিবলৈ, ৰথ যাত্ৰা যাই আছোঁ। ভিডিঅ' চাই থাকিব সম্পূৰ্ণ। পিছফালে মন্দিৰ আছে, মানে সম্পূৰ্ণ ভিডিঅ' চাই থাকিব। এতিয়া আয়তীসকলে মানে সকলো ভাই ভণ্টি যাব ভ্ৰমণত, ৰথ ভ্ৰমণ। এইবাৰ দেখি আৰম্ভ কৰিব এতিয়া ৰথ যাত্ৰা। সকলো লোক চাই থাকক এনেকুৱা শংকৰদেৱৰ উৎসৱ পালন কৰা হয় আমাৰ অসমীয়া সংস্কৃতিৰ ধৰ্মৰ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ। নকল ভাঙিলি ৰথ যাত্ৰা আৰম্ভ কৰিলে। এতিয়া মানে এনেকৈ পালন কৰা হয়, মানে এনেকৈ ৰথ এখন বনাই ভাগৱত শোভাযাত্ৰা মানে আৰু এনেকৈ আৰু ৰথ যাত্ৰা শোভাযাত্ৰা কৰে আৰু মানে প্ৰত্যেক ঘৰে ঘৰে কলপুলি ৰুৱে আৰু চাকি বন্তি জ্বলাই আশীৰ্বাদ লয় আৰু ৰথ ভ্ৰমণ কৰে। সেই আৰু বেলেগ আৰু কিবা চাই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব দেই। বন্ধুসকল কিমান ভিডিঅ' চাব, ছাবস্ক্ৰাইবটো কৰি দিয়ক। ছাবস্ক্ৰাইবটো কৰি দিয়ক প্লিজ। ছাবস্ক্ৰাইব কৰক ভাই, যিসকল নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে সকলোকে অশেষ ধন্যবাদ। আপোনালোকে মোৰ ভাই ছাবস্ক্ৰাইব কৰি দিব প্লিজ। থেংক ইউ। ভিডিঅ'টো আৰম্ভ কৰি চাই থাকক। এয়াই আমাৰ গাঁৱৰ পৰিৱেশ, সুন্দৰ সেউজীয়া পথাৰৰ মাজেৰে আমি থাকোঁ। কি সুন্দৰ ধাননি পথাৰ কাষত আমাৰ চাৰিওফালে গছ গছনি সেউজীয়া পথাৰেৰে ভৰা আমাৰ গাঁওখন ইমান সুন্দৰ। আপোনালোকে আহিব এবাৰ বিয়াপাৰা গাঁও। আমাৰ ইয়াত মানে অতি মৰমৰে শংকৰে বহুত ধৰণৰ পূজা সামগ্ৰী সকলো পালন কৰা হয়। যিহেতু চাই তুমি এতে খাবা নেকি? থেংক ইউ দিয়া কাৰণে। একদম ডিগ্ৰী দোষ আমাৰ সৰুৰ পৰা লাংটা কালৰ পৰা বন্ধুকেইটা দেখিছে, কাৰণ এইটো কণ মানে সৰুৰে ইনষ্টাগ্ৰাম মাৰি আছে, কৰি সকলোৱে ফ'ল' কৰি দিব। থেংক ইউ। জয় অসম। বাই বাই। ছাবস্ক্ৰাইব বুলি কয়, সকলোৱে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। গাইজ ছাবস্ক্ৰাইব। থেংক ইউ। প্লিজ ছাবস্ক্ৰাইব ভাই। বন্ধুসকল আপোনালোকে ভিডিঅ'লৈ বেছি কথা আমি বৰ্তমান ঘৰৰ পৰা যাই আহিলোঁ আৰু এতিয়া মানে দিনৰ প্ৰগ্ৰেম সকলোৱে ধুনীয়াকৈ গ'ল না। দিনৰ প্ৰগ্ৰেমটো মানে ভাত চাত খাই ঘৰত যাই অলপ আৰাম কৰিলোঁ। আৰামটো মেইন, কিমান কষ্ট কৰিব, আৰাম কৰিব লাগে ঘৰত। এতিয়া আমি এতিয়া মন্দিৰলৈ আহিছোঁ। এই পিছফালে মন্দিৰ নাম্বাৰ দি আহি পাইছে, বৰ্তমান পুলিচো আহিছে, সকলো আহিছে। তো ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকোঁ ভিডিঅ'টো সম্পূৰ্ণ। নাম্বাৰ দি ভিডিঅ'টো নাম্বাৰ দি অলপ ভবানী কলিতা কৰা উত্তৰকান্দি বুলি তামোলপুৰৰে চাইডে সোমাই এই ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ। মজা নাম্বাৰ নাম মজা হয়। বন্ধুসকল নামদলটি হ'ল দক্ষিণ গান্ধীবাৰী ভৱানী ডেকা। আপোনালোকে যদি মাতিব খোজে আমাক কণ্টেক্ট কৰিব।
আমাৰ লিংকত মেছেজ কৰিব, আমি আপোনালোকক জনাই দিম। দক্ষিণ গান্ধীবাৰী ভৱানী কলিতা বৰ সুন্দৰ নামটো উপভোগ কৰক।
বন্ধুসকলে যে নামচাই আহিলে তো ঘৰলৈ যাওঁ টোপনি লাগিছে বহুত মানে কালি পৰীক্ষা আছে যে বাই বাই